হেল্ল' বন্ধুসকল, অন্য মনস্কত আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি আমি বনাম পৰ্ক কাৰী, যিটো মই আগতে আপোনালোকক চিকেন কাৰীত কৈছিলোঁ। আজি বনাম পৰ্ক কাৰী। গতিকে মই যিটো কথা কৈছোঁ সেইটো কথা মই ৰাখিছোঁ। গতিকে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব। আজি কেনেকৈ গেছত হোৱাতকৈ পৰ্ক কাৰী বনাব লাগে, পৰ্ক মানে হৈছে কি বাৰা, কেনেকৈ বনাব লাগে সেইটো মই আপোনালোকক দেখাম। এই লৈছোঁ আমি পৰ্ক কাৰী। গতিকে মই কি কৰিছোঁ, খোৱাৰ আগতে কিন্তু এইটো মনত ৰাখিব যে 40 মিনিটমান সময় গৰম ভক ভককৈ উতলা কৰি কিন্তু পানীত উতলাব লাগিব। তাৰ পাছতহে আমি ইয়াক হেৰি কৰিম। গতিকে এই মাংসখিনি আমি কেৰাহীত যিটো মই দিছোঁ গেছত তুলি, পানী গৰম হৈছে আৰু এতিয়া আমি পানীত উতলিব দি দিম। ইয়াক আমি 40 মিনিটমান ৰাখিব লাগিব ভক ভককৈ উতলালৈকে। এইটো কিন্তু মনত ৰাখিব, ভক ভককৈ উতলা অহাৰ পাছতহে আপোনালোকে এইটো নামাব পাৰিব। এতিয়া আমি দি দিছোঁ পানীত উতলিবলৈ। তাৰ পাছত এতিয়া আমি ঢাকনখন দিম। ঢাকনখন দিয়াৰ পাছত এতিয়া মই যিখিনি যোগাৰ লাগে, বিলাহী, টেঙা, তাৰপিছত আৰু মোৰ যিটো ফেভাৰেট ৰেচিপিৰ মেইন সোৱাদৰ মেইন কাৰণটো হৈছে এই চিকেন টমেটো। এইটোতো লাগবই, কৈছোঁৱে আপোনালোকক। এইটো কোনোপধ্যে এৰিব নোৱাৰে, এইটো লাগবই লাগব। তাৰপাছত পিঁয়াজ চিয়াজ কাটি লওঁ। তেতিয়ালৈকে আপোনালোকে অলপমান টাইম চাই লওক। গতিকে কিছু সময় হোৱাৰ পাছত এতিয়া ঢাকনখন গুচাই দি চাম আমি। এই দেখছিনে ভক ভকে উতলাইছে, এনেকৈ প্ৰায় কিছু টাইম আহিব লাগিব। আহি তাৰে মাজতে অলপ নিমখ দি ল'লেই হ'ল। এতে অলপমান নিমখ দি ল'লেই হ'ল এতে। আৰু লগতে মই গোটেই যোগাৰখিনি মই কৰি ল'লোঁ এইখিনি টাইমতে। পিঁয়াজ, জ্বালা, টমেটো মানে বিলাহী, নহৰু আৰু লগতে অলপ জিৰা দিম মই। জিৰাটো আছে মোৰ ইয়াতে, এইটো বজাৰত পাওঁ জিৰা, বেলেগত নাপায় কিন্তু বজাৰতহে পাব। এতিয়া আৰু অলপ ঢাকন দি থৈ দিওঁ, কিছু সময় সিজক, বগা হওক লগি। এয়া চাওক, ভক ভকে উতলা অহাৰ পাছত মানে এতিয়া আমি আৰু প্ৰায় ইয়াক নামাব পৰা হৈছোঁ। মানে গাহৰিটো এই দেখছিনে কেনেহেন হৈছে, এক টুকুৰা হৈ গৈছে, ৰঙা চিঙা পৰি গৈছে একদম পূৰা। সেই তুলতুলীয়া গাহৰিটোত তেল একমাহ থাকে না, সেইকাৰণে ওলাব লাগে। ইয়াক মকমকা হৈ থাকে, খাই দেই। ইয়াক তেল মাখা, এই মাখা কলা কলা কি লাগছি, ধুনীয়া জাবাত খাই না। এই মাখা গাহৰি বৰ দিগদাৰ, এই তেল মাখা বিৰাট দিগদাৰ। মই তেল মাখা কেনেকৈ কাট ওলাব লাগে টানি টানি মই দেখাওঁ আপোনালোকক। কেনেকৈ তেল মাখা উলিয়াই ফেলব লাগে সেই দেখাইছোঁ। এতিয়া মই নামাওঁ এইখিনি বস্তু, নামাব লাগিব। নামে উঠি আপোনালোকক মই দেখাইছোঁ কেনেকৈ ৰান্ধিব লাগে। এই বস্তুটো কাঢ়ি ল'লোঁ। এতিয়া আমি ধুনীয়াকৈ ইয়াতে এতিয়া মাংস দুই প্ৰকাৰত থাকে দেই গাহৰিৰ, এটা তেল আৰু এটা মাংস। তেল বেছি খাব নালাগে, তেল মই একদম কমকৈ আনিছোঁ, মই বেয়া পাওঁ কাৰণে। মাংস বেছিকৈ আনিছোঁ। এতিয়া আমি কেৰাহীত কিছু তেল দিম, পানীখিনি শুকোৱাৰ পাছত ধুনীয়াকৈ। এয়া মই মিঠাতেল দিছোঁ ইয়াতে। কেৰাহীত বেছি তেল দিব নালাগে, একদম কম, যিহেতু গাহৰি তেলৰে বস্তু এইটো। তেল ধুনীয়াৰ উঠব পিছত দেখি। এতিয়া আমি প্ৰথমতে জ্বালা দিম, বেলেগ দিলে কিন্তু হ'বৰ নাই, জ্বালাই দিব লাগিব। এই উঠা লাগিব জ্বালা ফাৰ্ষ্টৰে। তাৰ পাছত আমি এই দিম নহৰু। এনেকৈ এইখিনি কেনেকৈ উঠি সেনেকৈ উঠিব লাগিব। তাৰে পাছত আমি দিম পিঁয়াজ। পিঁয়াজ গোটেই নিদিওঁ, অলপ দিম, আদা ৰাখি দিম। তাৰপিছত আমি দিম ইয়াক কিছু ভাজব লাগিব এনেকৈ ফাৰ্ষ্টৰে। এৰে পাছত দিম আলু। মই এনে গাহৰিত আলু দিব লগা নাইয়ে, কিন্তু মানে এনে সৎকৈ বনাম, পিছত মাংস কম হৈ যাব, আলুৱে খাব লাগিব আৰু সেইকাৰণে আলু দিম। সেইকাৰণে এই আলু দিলোঁ, ভাজি আছোঁ আমি। ইবাৰে দিম আমি বিলাহী অলপ। বিলাহী নেদাকে কিন্তু গাহৰি খালি আকৌ সদায় খাব নালাগে, এইটো আৰু গেৰাণ্টি। বিলাহী দিবই লাগিব, ৰঙা তুলতুলা বিলাহী নেদাকে খালি কিন্তু আকৌ সৎ পাবা নি, এইটো 100% গেৰাণ্টি একদম। মই দলিনত লিখি দিব পাৰোঁ, বিলাহী নেদাকে খালি কায়ো সৎ নাপায়। এয়া বিলাহী ৰঙা চিঙা পাব ধৰিছে। এইবাৰ আমি গাহৰিটো দিম। গাহৰি মানে জেনেৰেলি আমি গাহৰি বুলি কওঁ, কিন্তু ইয়াৰ আমাৰ ঘৰুৱা ভাষা হৈছে বাৰা। এইটো এনেহেন বস্তু, যদি ঘৰৰ মানুহে গম পায় কেৰাহীটোত ৰান্ধা বুলি, ভাঙি চিঙি দৈ ল'ব আৰু ঘৰৰ পৰা বেদখল কৰি দিব। মানে এনেহেন বেয়া বস্তু এইটো। কিন্তু আমি আৰু শকতে খাব নাপাওঁ, হেন কৰি খাওঁ আৰু মনে মনে, খায়ো গম নাপাওঁ কৰি, ঘৰত খায়ো নোহোৱা কৰি এনেকৈ লাৰি থাকিলেই হ'ল। কিছু
ইথেন কিন্তু একো নিদিব না হালধি দিব না নিমখ দিব না কিবা দিব একোৱে নিদিব ইথেন একদম পাছত মই যেতিয়া দিব লাগে তেতিয়া কম এনেকৈ লাৰি থাকিলে হ'ল তাৰোপৰি মই এটা কথা ক'ব খোজোঁ জানি দিওঁ মই গাহৰি কিন্তু দুই প্ৰকাৰত থাকে এটা কলা আৰু এটা বগা বগাটো বেছি বেলেগ বস্তু খাব নাপাব কিন্তু কলাটোই ই মহা বিহৰ গুটি ই এইটো জেদ খায় ভালৰ পৰা বয়াক লগি কাকৰাৰ পৰা শামুকক লগি তাৰোপৰি আৰু নকওঁ নালা চালাৰ গোটেই চব চাফা কৰি দিয়ে নালা চালা কৰাৰ কাৰণে এই বেলেগ মানুহ চাফা কৰিব নালাগে গাহৰি দুটামান নামি দিলেই হ'ল আৰু চব খাই শেষ কৰি দিব সেইকাৰণে কলাটোৰ সোৱাদো গোটেই ধুনীয়াৰ সোৱাদ আজি কিন্তু বগাটোহে আনিছোঁ মই নাপালোঁ এতিয়া কলাটো আমাৰ তাতে পায় ভেউঠাত কলাটো বম সোৱাদ কিন্তু এইটো বল আজি কেনে হয় বগাটো মোৰ প্ৰচেছেদি ৰান্ধি যিকোনো গাহৰি সোৱাদ হ'বই লাগিব এইটো আৰু 100% গেৰাণ্টি মই দলিনত লিখি দিব পাৰোঁ সেইটো সোৱাদ হ'বই লাগিব যেনেকৈ নহওক আভা ক'লেও মই নামানো সেইটো যাৰ কৈ সোৱাদ নহয় বুলি সি নাজানে ৰান্ধবা মই সেইখিনি মোৰ তাকে লিখি এইটো ভিডিঅ'টো সেইকাৰণে দিলোঁ আজি মই তাৰমানে বহুতে বগা গাহৰি সোৱাদ নাপায় বোলে আজি ৰান্ধি দেখাই দিম এনেকৈ খাব লাগিব এনেকৈ দিব লাগিব মই যিটো টাইমত কৈছোঁ যিমান টাইমত ডিফাৰেঞ্চত কৈছোঁ সেইটো টাইমতে দিব লাগিব নহ'লে একদম সোৱাদ হ'ব নাই এয়া চাওক বিলাহীবিলাক ভাঙি গৈছে প্ৰথমতে দিয়া এতিয়া আমি চব দিব পৰা হৈছোঁ হালধিৰ পৰা নিমখৰ পৰা চব A to Z দিব পৰা হৈছোঁ আমি এনেকৈ হালধি দিলোঁ হালধি তাৰপাছত আমি অলপ জিৰা দিম জিৰা এইটো জিৰা অলপ বেছি নহয় কিন্তু বেছি দিলে আৰু গেছ হ'ব তাৰপাছত আমি লাৰি দিলোঁ চচৰ কৰি এতিয়া নিমখটো এতিয়া আপোনালোকৰ কথা টেকনিবল খাই আপোনালোকে জোলে কৰে না চুপে কৰে না গ্ৰেভিয়ে খায় না শুকাই খায় সেইটো সেই হিচাপে নিমখখিনি দিলেই হ'ল মই কিন্তু অলপ গ্ৰেভি হেন কৰি খাম সেইকাৰণে নিমখটো দিলোঁ আৰু যেখিনিমান লাগে পিছত আৰু মনে মনে খাই চাওঁ একবাৰ চৰাতকৈ আজি মনে মনে খাব লগা নাই আজি ঘৰত খাই নাই গতিকে আজি একদম পূৰা খোলা মঞ্চত খাব পাৰিম এই দেখছি না আস্তে আস্তে ৰঙা পাৰবাৰ হৈছে আপোনালোকক এটা মই কথা কৈ দিওঁ যিখন আঞ্জা কলা আৰু ৰঙা নহয় সেইখন আঞ্জা কোনো বৈদ্য সোৱাদ নহয় মুঠতে আঞ্জা ৰান্ধিলে এটাই চাব লাগে সেইটো কলা আৰু ৰঙা কৰা কিন্তু কলাটো মানে একদম দটো নহয় দেই এনেহেন কলা আৰু ৰঙা হ'ব লাগিব তেতিয়াহে আঞ্জাখন সোৱাদ হ'ব বুজি পাইছি না আঞ্জা কলা আৰু ৰঙা এই দুটাৰহে সোৱাদ এবাৰ আমি ছেকেণ্ড টিপ দিম পিঁয়াজ আৰু সেই বিলাহী ফাৰ্ষ্ট টিপত আমাৰ হৈ গ'ল ফাৰ্ষ্ট টিপ আমাৰ চব নহয় হৈ গ'ল এবাৰ আমি ছেকেণ্ড টিপ দিম এই ছেকেণ্ড টিপ দিলোঁ আমি এই ছেকেণ্ড টিপ দিয়া হ'ল তাৰপিছত লাৰি থাকিলে হ'ল আৰু চচৰে বেলেগ আৰু একো কৰিব লগা নাই চচৰে খালি ওলাই যাতে নাযায় সেইটো ৰাখলেই হ'ল মনত এতিয়া আমি গাহৰিত তেলটো ওলোৱাৰ কাৰণে অলপ ঢাকন দিম জুই চিমত দিলে হ'ল চিম মানে হৈছে কমত দি মেথ ঢাকন দিলে হ'ল যাতে তেলটো ওলয় এতিয়া ঢাকনখন গুচাই দিলে হ'ল এই চাওক ঢাকনখনত দেখছি না তেল এই চাৰকম তেল মাখা জমা হয় আমাৰ এই গাহৰি এই তেল মাখাই ক্ষীণ মানুহ এটা ভকলা কৰি ল'ব পাৰে ভকলাক আৰু মহা ভকলা কৰি ল'ব পাৰে গতিকে এই তেলখিনি আধা যদি ফেলবা খোজে ফেলবা পাৰে আমি আৰু ক্ষীণ মানুহ গতিকে আমি খাম আৰু সতকৈ বেছিকৈ খাম আধা যদি ফেলবা খোজে ফেলবা পাৰে কিন্তু আমি আর খাম ঠিকছে খাম এয়া বেশি শকত মানুহৰ কাৰণে কিন্তু এইটো একদম বয়া তেলটো এই বহুত বয়া ইয়াত এই দেখিছেনে নাই একজাক কালাৰ আহিব ধৰিছে ৰঙা এই হৈছে গাহৰিৰ মাংস মই কিন্তু একদম অন্তৰৰ পৰা কৈছোঁ আপোনালোকক তেলটো পাৰে যদি নাখাব আৰু মনৰ পৰাও কৈছোঁ লগতে যিমান জোৰ পৰা ক'ব পাৰি চব পৰা কৈছোঁ তেলটো নাখাব তেলটো খালি কিন্তু আৰু ক'লৈছোঁ আপোনালোকে কি হ'ব নেক্সট আমাৰ মেইন সদৰ ৰেচিপি এইয়া কিচান দেখিছেনে টমেটো চচ এইটোতো দিবাই লাগিব এইটো নিদিলে আৰু সদায় হ'ব নাই এইটোৱে মেইন ৰাঙা কৰিব এইটোৰ পৰা বঢ়িয়াকৈ খাই আৰু মজাছে দি লাৰ দি নেক্সট পৰ্যায় হৈছে পানী দিয়া পানী কিন্তু পুৰা ৰেডি কৰি থব যেতিয়া লাগিব পানী ইটাৰ এই আৰু কৰাহীত কামত দিবা যেতিয়া পানী লাগিব লগতে ভাজা যদি কাষে খাব খোজে ভাজা নাংমান আনি খাব মজাছে খাই আৰাম পাব মনত অলপ শান্তি পাব লোকে খোৱা বস্তুৰ সদায় বেলেগ আজি মই মজা হত পাম হত হ'বই নহকে নাথাকে যদি হত নহ'লাকো নহয়ও খায়ো কিন্তু মজা পাম কিন্তু মই দলিনত লিখি দিম কৈছোঁৱে না আপোনালোকক ৰাঙা আৰু কলা হ'লে আঞ্জা হত হ'ব এইটো আৰু 100% এয়া চাওক
পুৰা ৰঙা হৈ গৈছে দেখিছেনে পুৰা একদম তিলতিলা ৰঙা মিলমিলা একদম পুৰা হৈ গৈছে তিলতিলা ৰঙা হৈ গৈছে এই চাওক দেখিছেনে লাল পচি না নাই লাল কৰিব লাগিব তেতিয়াহে হ'ব মেইন কথাটো এতিয়া আমি পানী দিম এই দেখিছেনে গাহৰি মাংস কিন্তু কৰকৰীয়া কৰিব নালাগে দেই সেইয়া ফুৰফুৰে উঠি না এই ফুৰফুৰে উঠিব লাগিব তেতিয়াহে মানে একজাক্ট টাইম হৈছে আৰু নহ'লে হ'ব নাই অলপমান পানী দি তাৰপিছত নাংমান এই চাইডৰ যিবিলাক কামাত দি আছিল সেইবিলাক লাৰি দিয়ক লাৰি দি কিছু টাইম উতলাইবা দিয়ক এই ঢাকন দি দিলোঁ এই ৰঙা হ'ব দিছে আৰু মজা ৰঙা হৈছে একদম এইটো আপোনালোকক মই দেখাম এই চাওক দেখছেনে কেনেহেন হৈছে ৰঙা আৰু কলা এই দুটা হ'বই লাগিব আৰু বেছি টাইম নাই ইয়াত অলপ টাইম পাছতে আৰু বস্তুখিনি আৰু মই ইয়াত থ'ব পাৰিম আৰু কিন্তু যিমানেই হয় সিমানে আঞ্জাত টেষ্ট আহিব এই আৰু হ'ব আৰু হ'লে আৰু প্ৰায় গতিকে ভিডিঅ'টো ক'ব নালাগে আপোনালোকক আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাৰ কাৰণে গতিকে লিখক কমেণ্ট ছেকশ্যনত কেনে লাগছে ভিডিঅ'টো তেতিয়াহে মই আৰু আগন্তুক ভিডিঅ'বিলাক দিব পাৰিম আপোনালোকক নহ'লে আৰু ক'ত দিব পাৰিম আৰু বন্ধ কৰিব লাগিব বুজি পাইছেনে বস্তুটো দিয়ক দে আজিৰ কাৰণে মই আৰু এতিয়া বন্ধ কৰি দিওঁ আৰু হৈ গ'ল আঞ্জা গতিকে এনেকৈ ৰান্ধিব একদম তেতিয়াহে সোৱাদ হ'ব গতিকে আজিৰ কাৰণে বাই বাই